নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। অসমৰ নতুন চাকৰি দুটা বিভাগত গ্ৰেড 3 গ্ৰেড 4 যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। এই পোষ্টত আবেদন কৰিবলৈ কি ডকুমেন্ট লাগিব সেই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা জব ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম ভেকেন্সিটো হৈছে ইণ্ডিয়ান অভাৰচিজ বেংক ৰিক্ৰুটমেণ্ট 127টা স্পেচিয়েলিষ্ট অফিচাৰ পোষ্ট। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। ইণ্ডিয়ান অভাৰচিজ বেংক লাষ্ট ডেট দিয়া আছে অক্টোবৰ 3 তাৰিখ 2025। ইণ্ডিয়ান অভাৰচিজ বেংক ৰিক্ৰুটমেণ্ট 2025 পোষ্ট নেম স্পেচিয়েলিষ্ট অফিচাৰ টোটেল পোষ্ট 127 কেটেগৰী ৱাইজ ভেকেন্সি SC 12 ST 3 OBCৰ কাৰণে 31টা EWSৰ কাৰণে 5টা আনৰিজাৰ্ভড 76টা ভেকেন্সি দেখিবলৈ পোৱা যাব। স্যালাৰি দিয়া হ'ব ভালমান স্যালাৰি ইয়াত প্ৰদান কৰা হ'ব। এলিজিবল ক্ৰাইটেৰিয়া এজ লিমিট দিয়া আছে অফিচিয়েল ৱেবছাইটত, আপোনালোকে গ'লে দেখিবলৈ পাব। এজ ৰিলেক্সেশ্যন SC ST 5 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। PWDৰ কাৰণে 10 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন অফিচিয়েল নটিফিকেশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ চেক কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। PWBDৰ কাৰণে 175, ST SCৰ কাৰণে 175 আৰু আদাৰ্ছৰ কাৰণে 1000 এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। আজিৰ দ্বিতীয়টো ৰিক্ৰুটমেণ্ট হৈছে আসাম জুডিচিয়েল ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট 2025 11টা পোষ্ট দেখিবলৈ পোৱা যাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আজিয়ে গৈ আবেদন কৰক, কাৰণ লাষ্ট ডেট 14 ছেপ্টেম্বৰ 2025। গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে। আসাম জুডিচিয়েল ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট 2025 পোষ্ট নেম আসাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 1 টোটেল 11টা পোষ্ট দেখিবলৈ পোৱা যাব। কেটেগৰী ৱাইজ ভেকেন্সি আনৰিজাৰ্ভড 10টা আছে। PWBDৰ কাৰণে এটা পোষ্ট দেখিবলৈ পোৱা যাব। ইয়াত স্যালাৰি ভালেমান স্যালাৰি প্ৰদান কৰা হ'ব। 1,44,840ৰ পৰা আৰম্ভ কৰি 1,94,660 টকালৈ স্যালাৰি পাব। ইয়াত ভালেমান স্যালাৰি দেখিবলৈ পোৱা যাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। এলিজিবল ক্ৰাইটেৰিয়া চিটিজেনশ্বিপ কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ লিমিট দিয়া আছে 35 বছৰৰ পৰা 45 বছৰলৈকে আবেদন কৰিব পাৰিব। SC STP STHৰ কাৰণে 35 বছৰৰ পৰা 48 বছৰলৈ আবেদন কৰিব পাৰিব। PWBDৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন পাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে মাষ্ট বি হোল্ডাৰ অফ ডিগ্ৰী ইন ল' ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। ডিগ্ৰী হ'ব লাগিব আইনৰ। এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। SC STৰ কাৰণে 500 টকা পে' কৰিব লাগিব। PWBDৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আদাৰ্ছৰ কাৰণে 1000 এটা পে' কৰিব লাগিব। এপ্লাই ষ্টাৰ্ট ডেট হৈছে
27 আগষ্ট 2025 আৰু এপ্লাই সমাপ্ত হ'ব 14 ছেপ্টেম্বৰ 2025 যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় এতিয়াই গৈ পেলাই আবেদন কৰক যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব